সকলোকে বহুত বহুত মৰম আৰু শুভকামনা জনাইছো জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা। আজি এটা কথা মই সগৌৰৱে ইয়াত জনাব বিচাৰিছো যে এইখন মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীতা দত্ত হাজৰিকা বাইদেউৰ স্বামী সঞ্জীৱ হাজৰিকা দা আমাৰ চিনেমাখনৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আজি আমি সঁচাকৈ খুব সৌভাগ্যৱান যে সঞ্জীৱ দাই আমাৰ চিনেমাখনত কাম কৰিলে, খুব সুন্দৰ অভিনয় কৰিছে। কমপ্লিট এটা নতুন গেটআপ সঞ্জীৱ দাক কেতিয়াও নেদেখা ধৰণৰ এটা চৰিত্ৰত আপোনালোকে ৰত্নাকৰত দেখিবলৈ পাব। আৰু এই মুহূৰ্ততে কলেজৰ অধ্যক্ষ তথা সকলো শিক্ষক শিক্ষয়িত্ৰী আমি জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আজি এইখিনি সুবিধা কৰি দিয়াৰ বাবে যে আহি পেলাই আমি এই কলেজত আমাৰ মৰমৰ ভাইটি ভণ্টিসকলৰ লগত অলপ মনৰ কথা বিনিময় কৰিব পাৰিলো। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো। কলেজৰ ফালৰ পৰা এটা সৰু সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে, গতিকে ছাত্ৰ একতা সভাৰ কোনোবা বিষয়ববীয়া আছে যদি